হাই গাইজ, ৱেলকাম টু বেক মাই চেনেল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এক ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি এটা বিশেষ দিনৰ বাবে মই ভিডিঅ'টো বনাইছোঁ, চাই থাকক। আজি মন্দিৰলৈ আহিছোঁ। ভিডিঅ'টো ছুটি ভিডিঅ' হয়, সকলোৱে চাব। ধৰাচোন মাৰা। আমি উজান বজাৰ হনুমান মন্দিৰলৈ আহিছোঁ। হনুমান মন্দিৰত এয়া উজান বজাৰ হনুমান মন্দিৰ হয়, গুৱাহাটী উজান বজাৰ হনুমান মন্দিৰ। ইয়াত সকলোৱে চাকি বন্তি জ্বলায়। আজি মন্দিৰৰ বিশেষ ভিৰ নাথাকিলেও অলপ মানুহ আছে হয়। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ হয়। ইয়াতে চাকি বন্তি জ্বলোৱা হয়। মন্দিৰ বাহিৰ দৃশ্য, চাকি বন্তি জ্বলাইছে সকলোৱে। থাম্বনেইলটো দেখি গম পাইছেই চাগে মই ভিডিঅ'টো কিহক লৈ বনাইছোঁ। এয়া মহাপ্ৰভু হনুমান হয়। এয়া বাহিৰৰ দৃশ্য হয়। ইয়াত মন্দিৰৰ বাহিৰতে প্ৰসাদ পোৱা যায় আৰু ইয়াত খোৱা পানী পোৱা যায়। আপোনালোক ইয়ালৈ আহিলে পানীৰ কোনো অসুবিধা নাপায়। মন্দিৰৰ বাউণ্ডেৰীটো বিভিন্ন ফুলেৰে বহুত সুন্দৰ হৈছে পৰিৱেশটো। মন্দিৰৰ বেক চাইডে ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ জাহাজ ঘাট আছে। ইয়াতে ফেৰীসমূহ ৰখায় আৰু ইয়াত উমানন্দলৈ যাব পাৰি। এয়া ব্ৰহ্মপুত্ৰ নদী হয়। আপোনালোকে ইয়ালৈ আহিব পাৰে, বহুতেই ভাল লাগে। বহুতো মানুহ আহে ইয়ালৈ আৰু প্ৰসাদ চসাদ দিব বিচাৰিলে মন্দিৰৰ বাহিৰতে ৰিচিপশ্যন আছে, দোকান আছে। মন্দিৰৰ বেক চাইডে কাষে বনে বহুতো বিভিন্ন গছ আছে, ফুল আছে, বহুতেই ভাল লাগে। আমি যিহেতু মন্দিৰৰ পৰা আহিলোঁ, ইমান গৰম নহয়, মন্দিৰলৈ গ'লোঁ, প্ৰসাদ দিলোঁ। সেই তেনেকেই প্ৰসাদ দিয়া হয়। এয়া প্ৰসাদ দি আহিলোঁ। আমি আহি পেলাই খাবৰ কাৰণে কিছুমান সৰু সৰু বস্তু আনিলোঁ।